আজি মই আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকক সকলোকে মই চাদৰত দহি বটা বা মণি দহি কেনেকৈ বাতে সেইটো শিকাইছোঁ, কিন্তু মই আজি আপোনালোকক শাড়ীত শিকাম। যিহেতু যদি শাড়ীত বনাওঁ তেতিয়া শাড়ীখন দেখিবলৈ বৰ ধুনীয়া হৈ যায় আৰু ষ্টেণ্ডাৰ্ড টাইপত হৈ যায়। আজি মই ভিডিঅ'টো আপোনালোকক কিদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। বলক ভিডিঅ'টো বনাবলৈ কি কি লাগে প্ৰথমে সেইখিনি বস্তু আনি লওঁ। প্ৰথমে মোক লাগিব এইটো এটা হৈছে মণি টেমা। ইয়াত মই মণিখিনি ভৰাই থৈছোঁ। আজি মই অকল খালি এইটো গল্ডেন মণি আৰু হোৱাইট মণিয়ে দিয়ে শাড়ীৰ মণি দহিটো পাতিম। এতিয়া আপোনালোকে মই কিদৰে বাটাবলৈ চাই যাওক। এইটো হৈছে মণি। তাৰপিছত লাগিব মোক এখন কিতাপখন এইকাৰণে ল'ম যাতে কিতাপখন ইয়াত পেজ দিছোঁ যাতে এখন টানা টানি কৰোঁতে চাদৰখন দহিটো পাতোঁতে বেয়া হয়। বেজিত মই সূতা ভৰাই লৈছোঁ। এতিয়া মই বেজিটো লৈ লৈছোঁ। বেজিটো মই পাতলা বেজি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছি ডাঙৰ বেজি ব্যৱহাৰ নকৰিব, নহ'লে বেজিটো ফাকেদি মণিটো ওলাই নাযাব। সেইকাৰণে আপোনালোকে পাতলা বেজি ল'ব। এতিয়া শাড়ীখনত ঝুমকাটো লগাবৰ কাৰণে মই প্ৰথমে চুকৰ পৰা আৰম্ভ কৰিছোঁ। চুকৰ পৰা আৰম্ভ কৰি ধুনীয়াকৈ বনাই যাম। এই গাঁঠিটো মাৰোঁতে আপোনালোকে ডাবল গাঁঠি ব্যৱহাৰ কৰিব। তাৰপিছত ল'ব হোৱাইট মণি আৰু গল্ডেন মণি, তাৰপিছত আকৌ হোৱাইট মণি। আপোনালোকে চাই যাওক মই কেনেদৰে কৰিছোঁ। মণিকেইটা লগোৱাৰ আগতে মই আপোনালোকক দেখাই লওঁ কোনটো মণি কেনেকুৱা ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব। মই দুটা মণি গল্ডেন কালাৰ ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এইটো হৈছে অলপ ডাঙৰ নিচিনা দেখা গল্ডেন, আৰু এইটো সৰু লৈছোঁ আৰু এইটো ডাঙৰ লৈছোঁ। আপোনালোকে এনেকুৱা ধৰণে ল'ব, এটা ডাঙৰ আৰু এটা সৰু ল'ব। এতিয়া মই আৰম্ভ কৰিব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। এতিয়া মই শাড়ীখনত ধুনীয়াকৈ মণিখিনি বেজীয়ে দিয়ে চিলাই ল'ম। আপোনালোকে বেছি ঠেক নকৰিব, অকণমান বহলকৈ ল'ব। যদি বেছি ঠেক কৰে তেতিয়াহ'লে যেতিয়া ঝুমকাটো আপোনালোকে বনাব মণিৰ সেইটো তেতিয়া টাইট নিচিনা হ'ব, অলপ ঢিলা টাইপৰ নহ'ব আৰু ঠৰঙা টাইপৰ হৈ থাকিব। সেইকাৰণে আপোনালোকে অলপ দূৰে অকণমান চিলনিটো মাৰিব। আপোনালোকে দেখিছে না, এতিয়া এই মণিটোৰ ভিতৰেদি যিটো বাট আছে এই বাটেদি মই এনেকৈ ভৰাই ল'ম। তাৰপিছত এই সৰু সৰু মণিকেইটা এতিয়া দি বনাম। ইয়াত মই 4টা মণি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত পুনৰ এতিয়া দ্বিতীয় যিটো মণি আছে তাৰ মণিৰ বাটটো ফালে মই ভৰাই যাম। আপোনালোকে মন দি যাওক মই কেনেকৈ ভিডিঅ'টো বনাইছোঁ। এয়া দেখিলে নহয়, অলপ ওলমা টাইপৰ হৈ গ'ল। আকৌ পুনৰ আপোনালোকে আকৌ এই প্ৰথম যিটো মণি আছে সেই মণিটো বাটেদি পুনৰ আকৌ ভৰাই আনিব। বগা আৰু গল্ডেন কালাৰৰ যিকেইটা মণি আছে সেইফালেদি আকৌ ভৰাই আনিব ধুনীয়াকৈ। মন দি চাই যাওক ভিডিঅ'টো মই কেনেকৈ বনাইছোঁ। অকণমান জুলুপা টাইপৰ হৈ যায় তেতিয়া আপোনালোকে অলপ মণিটো টানি দিব। তাৰপিছত এতিয়া মই এনেকুৱা মাইক টাইপৰ এইটো আপোনালোকক মই যিসকলে মোৰ আগৰ ভিডিঅ' চাই আছিলে তেওঁলোকে নিশ্চয় গম পাইছে মই এই মাইক নিচিনা থকা এই ফুলপাহ ব্যৱহাৰ কৰিছিলোঁ আগৰ দহিটো পাতোঁতে। তাৰ মোৰ অলপ ৰৈ গৈছিল, সেইকাৰণে ভাবিলোঁ এইখন শাড়ীতে মই ব্যৱহাৰ কৰি দিওঁ। আপোনালোকে এনেদৰে যদি পায় তেতিয়াহ'লে আপোনালোকে লৈ আহিব। তাৰপিছত এই দেখিছেনে, আপোনালোকে উল্টা কৰি ল'ব, উল্টা কৰি ভৰাই দিব। তাৰ লগত এইটো চাওক বগা মণি এটা ভৰাই দিব। এতিয়া দেখিছেনে, আপোনালোকে এই বগা মণিটোৰ ফালে নহয়, আপোনালোকে যিটো গল্ডেন কালাৰৰ মাইকৰ নিচিনা মণিটো আছে সেইফালে যিটো বাট আছে আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এই বাটেদি আপোনালোকে পুনৰ ভৰাই দিব। এয়া চাওক সোমাই গ'ল।
তাৰপিছত কি কৰিব আপোনালোকে এই যিকেইটা আগৰ যিকেইটা পুনৰ আমি যিদৰে মণিটো সূতা ভৰাইছিলোঁ ঠিক তেনেদৰে এইকেইটা যিকেইটা মণি আছে গল্ডেন আৰু হোৱাইট তাৰ মাজেদি আপোনালোকে পুনৰ এয়া চাওক পুনৰ সোমোৱাই দিব এনেকৈ চাওকচোন একেবাৰে সহজ খালি আপোনালোকে মন দি যাওক কিদৰে মই এই মণিখিনি বাটিছোঁ এনেকৈ যদি বটা হয় তেতিয়াহ'লে শাড়ীখন একদম ষ্টেণ্ডাৰ্ড হৈ পৰে আৰু আপোনালোকে বেলেগত আকৌ এইটো বাটিবৰ কাৰণে দিবলৈ দৰকাৰ নাই আপোনালোকে নিজে শিকি লওক এয়া চাওক কি ধুনীয়া হৈছে আকৌ মই পুনৰ একেদৰে আৰু এটা এনেকুৱা মণি লটকনটো বনাই ল'ম আপোনালোকক মই ধুনীয়াকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যদি কিবা বুজি নাপায় তেতিয়াহ'লে আপোনালোকে মোলৈ কমেণ্ট কৰিব এতিয়া মই দ্বিতীয়টো বাটিব লৈছোঁ আপোনালোকে কেমেৰাটো ওপৰফালে কৰি ধুনীয়াকৈ দেখাই দিছোঁ যাতে আপোনালোকৰ বুজাত সুবিধা হয় একেবাৰে সহজ হয় এইটো এয়া চাওক মই কি ধুনীয়াকৈ এতিয়া ধুনীয়াকৈ চাদৰখন অকল মেজাৰমেণ্ট অলপ কৰি লৈ ধুনীয়াকৈ মণিখিনি ভৰাই লৈছোঁ বেছি আপোনালোকে ওচৰত মণি সূতাটো নিদিব যদি বেছি সূতাটো ওচৰত দিয়ে তেতিয়াহ'লে মণিটো একদম টাইট টাইট হৈ থাকিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোলৈ কমেণ্ট এটা কৰি জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেদৰে মই শাড়ীৰ আগটোত গোটেই মণি লটকনটো বাটি ল'লোঁ আপোনালোকে এনেদৰে বাটি ল'ব আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান ধুনীয়া মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ এনেদৰে আগলৈও মৰম দি যাব বুলি আশা কৰিলোঁ আৰু এই মণিয়ে লটকনটো কেনেকুৱা পালে মোলৈ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব এয়াই আছিল আজি মোৰ সিম্পল এটা শাড়ীত বনোৱা লটকন ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহি আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ নমস্কাৰ জয় আই অসম।